Hello guys. আজি মই আপোনালোকৰ কাৰণে লৈ আনিছো টেষ্টি খানা। Oh my god! Wow! নহৰু সোনকালে সিজি যায় সেইকাৰণে মই এতিয়া দিছো মাংস, গাহৰি মাংস। ইয়া খুবেই ধুনীয়া, খুশবু বহুত ভালকৈ আহিছে, ইমানেই ধুনীয়া গোন্ধ। খাই আপোনালোকে একদম মানে আৰাম পাব আৰু। এয়া হালধি গুড়ি, এয়া নমক, গুড়ি জলকীয়া, এতিয়া মই 5 মিনিটমান ভাজি লৈ কিনে কাটি থোৱা এয়া 5 মিনিট হৈ গ'ল। তাৰপৰা মই এতিয়া দিম কাটি থোৱা কেৰেলা আৰু আলু। কম্বিনেশ্যন বহুত ভাল হয়, খাই আপোনালোকে একদম মজা আৰু ধুনীয়া লাগিব খাই। লৰাই কিনে মই এতিয়া ঢাকন দিম। লৰাই মেলি এতিয়া 10 মিনিটমান ৰাখিম। এতিয়া মই এইটো ঢাকন দিব লাগিব 10 মিনিটৰ কাৰণে। এতিয়া মই এনেকৈ ৰাখিম। A few moments later. এতিয়া অলপমান চেক কৰি চাম, হৈছে আৰু মজা লাগিছে। এতিয়া হৈ গ'ল আমাৰ ৰেচিপি, তৈয়াৰ হৈ গ'ল। এতিয়া মই গেছ অফ কৰিম। এতিয়া মই সাৰ্ভ কৰিম। দেখক, চাও ইমান ধুনীয়া লাগিছে।